চোৰে ত্ৰাহি মধুসূদন সোঁৱৰাই দিছে মৈৰাবাৰী অঞ্চলৰ ৰাইজক। এইবাৰ চোৰে টাৰ্গেট কৰি লৈছে চৰকাৰী কাৰ্যালয়। নিশাহলৈ চোৰে চাফাই অভিযান চলায় চৰকাৰী কাৰ্যালয়সমূহত। বুধবাৰে পোহৰলৈ আহিল মৈৰাবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সংঘটিত হোৱা এক চুৰি কাৰ্যৰ ঘটনা। কাৰ্যালয়খনৰ সভাকক্ষখনি বুধবাৰে চাফ চিকুণ কৰিবলৈ খুলিছিল কৰ্মচাৰীসকলে, কিন্তু সভাকক্ষখনিত মাইক ছেটৰ লগতে অন্যান্য কিছু সামগ্ৰী মজুত নেপালে। ইতিমধ্যে চোৰে লৈ গ'ল এই সামগ্ৰীসমূহ। অৱশ্যে কিছুদিন পূৰ্বৰ পৰা কাৰ্যালয়খনত সৰু সুৰা সামগ্ৰী চোৰ হৈ থকা বুলি কৰ্তৃপক্ষই সন্দেহ প্ৰকাশ কৰিছে। যিয়েই নহওক, চোৰৰ এনে উপদ্ৰৱে চিন্তিত কৰি তুলিছে চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে সাধাৰণ নাগৰিকক। এই ক্ষেত্ৰত মৈৰাবাৰী আৰক্ষীয়ে অনাগত দিনত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। মৈৰাবাৰীৰ পৰা নচিদুৰ চুৰি হৈছে বুলি জানিব পৰা গৈছে, ছাৰ কি ক'ব? মানে ব্লকটো আজি কিছুদিনতে দেখি আছোঁ যে এইটো যিটো বস্তু অলপ অলপ নাইকিয়া হৈ আছে অফিচত। বিশেষকৈ সেইদিনা আমাৰ পানী মটৰটো লৈ গৈছে আৰু ইলেক্ট্ৰিক বাল্ববিলাক আমি বাহিৰত লগাই থৈ যাওঁ ৰাতি পোহৰৰ কাৰণে। ইলেক্ট্ৰিক বাল্ববিলাক খুলি লৈ যায়। আৰু আজি 6-7 দিনমান হৈছে আমাৰ যিটো মটৰ আমি আমাৰ লেট্ৰিন বাথৰুমত ব্যৱহাৰ কৰোঁ, আমি পানীটো ইউজ কৰোঁ, সেই মটৰটো চুৰ কৰি লৈ গৈছে। আৰু বাকী সেইফালে আমাৰ আগৰ ভিডিঅ' কোৱাৰ্টাৰ এটা আছিলে, কোৱাৰ্টাৰটোৰ ভিতৰত কিছুমান আচবাব পত্ৰ ভাঙি চিঙি ইফাল সিফাল কৰি পেলাই থৈছে আৰু কিছুমান আননোন কিছুমান কাগজ পত্ৰ পোৱা যায়, কিবা পেকেট পোৱা যায়, বটল পোৱা যায়। কেনেকুৱা কি মানুহ কিছুমান চিনিও নাপাওঁ।